নমস্কাৰ সকলোকে তৰালি একে ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজি মই মোৰ ব্লগটো আৰম্ভ কৰিব ওলাইছোঁ আৰু এতিয়া বাজিছে 11টা। আজি ব্লগটো আৰম্ভ কৰোঁতে অলপমান দেৰি হৈ গ'ল আৰু এইফালে আজি মানুহজন ঘৰত আছে আৰু এইবোৰ বজাৰ কৰি আনিলে। এইবোৰ আপোনালোকক দেখাই যাম, ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আৰু গাইজ এইবোৰ হৈছে আজি আমাৰ বজাৰ আৰু বহুত দিন ধৰি বজাৰ কৰাই নাছিলোঁ আৰু যেতিয়া আমি বজাৰ কৰি এনেকৈ গোটেইখিনি বস্তু আনি লওঁ যাতে আমাৰ 15 দিন 20 দিন যায়গৈ আৰু যিহেতু ৰাতিপুৱা আমাৰ সদায় ডিউটিত যাবৰ কাৰণে টিফিন বনাব লাগে, বস্তু বহুতৰ প্ৰয়োজন হয়, সেইবাবে গোটেই বস্তুখিনি একলগতে আনি থৈ দিওঁ। আৰু বস্তুৰ যিহে দাম আমাৰ নিচিনা সৰু সুৰা মানুহে চলিবৰ কাৰণে বহুত টান, কিন্তু উপায় নাই, খাব লাগিলেতো আনিব লাগিব বা বজাৰ কৰিবই লাগিব, যিহেতু আমাৰ ইমানখিনি সমৰ্থক নাই যে আমি দামী দামী বস্তু খাম বা দামী দামী বস্তু কিনিম। গতিকে আমি যিখিনি মাহৰ মূৰত মিলে তেনেকৈ আনি লওঁ আৰু কম কমকৈ চলাব চেষ্টা কৰোঁ গোটেইখিনি। আৰু এনেকৈ গোটেইখিনি আনি লৈছোঁ আৰু চয়াবিন তেল গোটেইখিনি আছে আৰু ইয়াতে এইবোৰ সামৰি সুতুৰি থৈ আপোনালোকক আকৌ লগ পাই আছোঁ, তেতিয়ালৈ মোৰ ভিডিঅ'টো চাই থাকিব। আৰু বস্তুবোৰ থোৱা হৈ গ'ল আৰু এতিয়া কৈ আছে যে গাখীৰ আনিছোঁ চাহ বনোৱা। মই কৈছোঁ আজি চাহ খাব নালাগে, আজি তোমাক এটা বস্তু খুৱাম। আৰু কৈ আছে কি বস্তু, আৰু মই কৈছোঁ কি তোমাক আজি চৰবত বনাই খুৱাম, চাহ খাব নালাগে যিহেতু বহুত বেছি গৰম দিছে। আৰু আপোনালোকে চাই থাককচোন মই কিহেৰে চৰবত বনাওঁ। তো গাইজ বলকচোন আজি আপোনালোকক দেখাওঁ মই কিহেৰে চৰবত বনাওঁ। আৰু মোৰ হাতত আছে এয়া, এইখিনি কি টেঙা হয় আপোনালোকৰ ফালে বাৰু কি বুলি কয় জনাবচোন। মই আজি এইখিনিৰে চৰবত বনাম আৰু আমাৰ এইফালে এইখিনি টেঙাক টেঙাটোৰ নাম thoikara বুলি কয়। আৰু এইখিনি মই অলপ সময় পানীত তিয়াই ৰাখিছোঁ আৰু বেছি দিয়া নাই, 3 পিচ দিছোঁ। আৰু যিহেতু পুৰণা হয় বহুত বেছি টেঙা হৈ যাব পাৰে, সেইকাৰণে মই 3 পিচ দিছোঁ। আৰু আপোনালোকে যিমানখিনি বনায় আৰু সিমান জোখেৰে দিব। আৰু আপোনালোকৰ ফালে এই টেঙাবিধৰ নাম কি আপোনালোকে জনাবচোন বাৰু। আমাৰ এইফালে thoikara টেঙা বুলি কয়। আৰু এতিয়া মই চৰবতখিনি বনাম, আপোনালোকক দেখাই আছোঁ। এতিয়া মই এই thoikaraখিনি যে ভিজাই থৈছিলোঁ এইখিনি মই এতিয়া ভালকৈ মঠি ল'ম যাতে টেঙাখিনি পানীখিনিৰ লগত মিক্স হৈ যায়। অলপ সময় তিয়াই থ'ব, তিয়াই থ'লে কোমল হৈ যায় আৰু তাৰে পিছত পিটিকিলে ভালকৈ টেঙাখিনি ওলাই যায়। আৰু এয়া চাওক মোৰ এইখিনি পানী হৈ গ'ল আৰু এতিয়া মই এটা ডাঙৰ বাতি লৈছোঁ, ইয়াতে মই কৰিম, যিহেতু এইখিনি ইয়াতে দিব লাগিব। আৰু এয়া মই ফ্ৰিজৰ পানী এবটল লৈছোঁ, এতিয়া ইয়াতে দি দিম। আৰু ইয়াত মই এয়া চেনি ডাঙৰ চামুচেৰে 2 চামুচ দিম। আৰু ইয়াত মই দিম নিমখ আৰু এয়া হৈছে ক'লা নিমখ। আৰু এইবাৰ মই এইখিনি ভালকৈ মিহলাই ল'ম, অলপ সময় যাতে চেনিখিনি মিহলি হৈ যায় গোটেইখিনি। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু মই ফাৰ্ষ্ট টাইম খাম, কেনেকুৱা টেষ্ট হয় মই নাজানো, আপোনালোকক খাই জনাম বাৰু। এতিয়া আমাৰ চৰবতখিনি হৈ গ'ল আৰু এতিয়া মই এইখিনি চেকেনিৰে চেকিম, চেকি আমি দুটাই খাই কিনে আপোনালোকক ৰিজাল্টটো কৈ আছোঁ।
আৰু গাইজ এয়া আমাৰ চৰবত ৰেডি আৰু এতিয়া আছে আমাৰ হাতত আৰু এতিয়া আমি খাম আপোনালোকক কৈ আছো কেনেকুৱা লাগে মজা মজা সঁচাই না একদম আৰু আজি ফাৰ্ষ্ট টাইম খাইছো আমি ন কলা নিমখ দিয়াই বেছিকৈ ভাল লাগিছে ন খাই আৰু মই যদি কওঁ নেমুতকৈ বেছিয়ে টেষ্ট লাগিছে চৰবতখিনি যদিহে আপোনালোকৰ ঘৰটো আছে আপোনালোকেও বনাই খাব পাৰে এনেকৈ গৰমত বহুত বেছি উপকাৰী হয় আৰু আমাৰ বিশেষকৈ এই টেঙাটো শুকাই ৰ'দত শুকাই কেঁচা থাকে বজাৰৰ পৰা কিনি আনে ৰ'দত শুকাই মেলি থৈ দিয়ে আৰু বহুত বছৰলৈকে থাকে যদি বেছিকৈ শুকাই থৈ দিয়া যায় আৰু গৰমৰ দিনত বেছিভাগ আমাৰ খোৱা হয় টেঙাটো মাছ আনিলে মাছৰ লগত বা আপোনাৰ যদি কালা দালি থাকে কালা দালি ভিজাই বৰ বনাই বৰৰ লগতো খোৱা হয় আৰু সঁচাকৈ আজি চৰবতখিনি খাই সঁচাকৈ ভাল লাগিছে ন বহুত বেছি ভাল লাগিছে তো গাইজ আৰু বহুত কিবা কিবি কাম আছে আপোনালোকক দেখাই আছো বাৰু এতিয়ালৈ আপোনালোকে চাই থাকক ভিডিঅ'টো তো গাইজ আমি ভাত খালোঁ ভাত খাই গোটেই কামখিনি হোৱা কৰি গা ধুই অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া মই যাব ওলাইছোঁ আমাৰ গাঁৱৰে মানে ওচৰত এডোখৰ ঠাই আছে আৰু ঠাইখিনি বহুত বেছি ধুনীয়া হয় আৰু আপোনালোককো মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ আৰু আপোনালোকে চাই থাককচোন আমি ক'লৈ যাওঁ আৰু এয়া দেখিছে মই আহি পালোঁ আপোনালোকক যে দেখাম বুলি কৈছিলোঁ ঠাইখিনি এইখিনি হয় আৰু এইটো হৈছে শনি মন্দিৰ আমাৰ গাঁৱৰ আৰু নতুনকৈ নিৰ্মাণ কৰি আছে গোটেই কমপ্লিট হোৱা নাই বাৰু আৰু ইমান মানে ভাল লগা হৈছে শনি মন্দিৰটো আপোনালোকক দেখাই আছোঁ বাৰু দেই চাব আৰু এয়া হৈছে মন্দিৰটোৰ চাৰিওফাল আৰু চাৰিওফালে 9টা মানে মূৰ্তি ৰখা আছে মানে নৱগ্ৰহ আৰু এয়া বনাই আছে এতিয়াও মিস্ত্ৰী লাগিয়ে আছে আৰু যেতিয়া মন্দিৰটো কমপ্লিট হৈ যাবগৈ তেতিয়া কিন্তু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহিব আৰু দেখিব বহুতেই ধুনীয়া হৈছে শেষত ময়ো এপাক সোমাই চালোঁ আপোনালোকে কমেণ্টত ক'বচোন মন্দিৰটো বাৰু দেখিবলৈ কেনেকুৱা হৈছে আৰু এইটো কাষতে শিৱলিংগ বনাই থৈ দিছে আৰু কাম চাগে কমপ্লিট হোৱা নাই গোটেই কালাৰ কৰিব আছে আৰু মন্দিৰটো চাৰিওফালে ফুল আছে কাৰণ মানুহ আহিলে যাতে বেলেগত ফুল বিচাৰি যাব নালাগে আৰু চাৰিওফালে এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ বস্তুবোৰ সিঁচৰিত হৈ আছে যদিও পিছত মন্দিৰটো কমপ্লিট হ'লে গোটেইবোৰ চাফা কৰিব আৰু এইটো হৈছে আগৰ মন্দিৰটো য'ত আমি আগতে চাকি ধূপ জ্বলাইছিলোঁ বা নৈবাত দিছিলোঁ আৰু গাইজ এইটো হৈছে আমাৰ ঘৰৰে বস্তি আৰু ইয়াতে এনেকৈ মই যে কৈছিলোঁ ঘৰৰ চব্জিবোৰ কৰে এই বাৰীটোতে আমাৰ ঘৰৰ চব্জিবিলাকৰ খেতি কৰে আৰু এতিয়া এইবিলাক জংঘল হৈ আছে চাফা কৰিব বাৰু পিছত আৰু ইয়াতে গোটেই এইবিলাক শস্য অলপকৈ কৰা হয় এয়া আৰু এইফালে গৈ থাকিলে যদিও পথাৰ পাব ইয়াতে কিন্তু মানুহ বহিছে আৰু এই চাৰিওফালটো দেখিছেনে আপোনালোকে গাইজ আগত আমি গোটেই ভিজি কৰি ঘৰ পালোঁ কাৰণ আমি যাওঁতে টুকটুকৈ বৰষুণ দি আছিলে আৰু আমি ভাবিছিলোঁ যে নাহে বুলি কিন্তু আমি আধাতে ভিজিব লগা হ'ল আৰু আহি কেনে দেখিছোঁ চাৰিওফালে পানী আপোনালোকক দেখাই আছোঁ দেই এতিয়া বৰষুণ দিছে মানে কিবা খাওঁ লগাইছে আৰু এতিয়া কৈছে চিঙৰা খাই বোলে আৰু এয়া মই ময়দাখিনি মাৰি ল'লোঁ মাৰি লৈ আপোনালোকক দেখাই আছোঁ বাৰু কি কৰি যাওঁ আৰু এইফালে মই কেৰাহী পাতি ল'লোঁ আৰু ইয়াতে দিম মই মিঠাতেল আৰু ইয়াতে মই চব্জিখিনি বনাই ল'ম আৰু চব্জিৰ কাৰণে আপোনালোকে কি ব্যৱহাৰ কৰিব পাৰে মই কিন্তু কাবেলি বুট আৰু আলু কুকাৰত চিটি মাৰি বইল কৰি লৈছোঁ এতিয়া সেইখিনি মই ফ্ৰাই কৰি ল'ম গোটেইখিনি আৰু এয়া মোৰ চব্জিখিনি বনাই আছোঁ আৰু ইয়াতে পানী ভুলতো নিদিব পানী দিব নালাগে ফ্ৰাই কৰিলেই হ'ল আৰু এয়া মোৰ হৈ গ'ল চব্জিখিনি হৈ যোৱাৰ পিছত মই এনেকৈ ৰুটিৰ চেপত বেলি ল'লোঁ বেলি লৈ ইয়াক মাজেৰে চুৰি এখনেৰে কাটি ত্ৰিভুজ আকৃতি দি ইয়াতে মাজত চব্জি এচামুচকৈ ভৰাই দিলোঁ তাৰপিছত গোটেইকেইটা এনেকৈ বনাই ল'লোঁ
তাৰ পাছত মই কেৰাহী এখন পাতি তাত ৰিফাইন গৰম হ'ব দি তাৰ পিছত এটা চিঙৰা দি গ'লোঁ আৰু এনেকৈ গোটেইখিনি ফ্ৰাই কৰিলোঁ। যদিও আজি মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, দেখাত মোৰ ভালে লাগিছে, আপোনালোকে জনাব কেনেকুৱা দেখিছে আপোনালোকে। আৰু গোটেইখিনি ফ্ৰাই হৈ যোৱাৰ পিছত চাহ বনালোঁ, চাহ বনাই ইয়াৰ গোটেইকেইটাই সোৱাদ ল'লোঁ। আৰু আজিলৈ ইমানেই আছিল মোৰ ভিডিঅ'টি। যদিহে আপোনালোকে আজি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।